আজি আপোনালোকৰ লগত কথা পাতিম আপোনালোকে পাই থকা এটা কমন অসুবিধাৰ বিষয়ে আৰু তাৰ সমাধানো আগবঢ়াম। নমস্কাৰ বন্ধুসকল, ফেচবুক টিপছ এণ্ড ট্ৰিক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত কথা পাতিম আপোনালোকে পাই থকা এটা কমন অসুবিধাৰ বিষয়ে আৰু তাৰ সমাধানো আগবঢ়াম, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে লং ভিডিঅ' আপলোড কৰোঁতে যেতিয়া ভিডিঅ'বিলাক পাৰ্ট হৈ যায়, 6-7টা পাৰ্টত ভাগ হৈ যায়, মানে লং ভিডিঅ'টো ৰিল ভিডিঅ'লৈ কনভাৰ্ট হৈ যায়। এইটো নোহোৱা কৰিবৰ কাৰণে কি কৰিব লাগে, ষ্টেপ বাই ষ্টেপ মই ছাইডত স্ক্ৰীণত দেখাই যাম, মোবাইল স্ক্ৰীণত। আপোনালোকে মই যেনেদৰে দেখাই যাম তেনেদৰে ফ'ল' কৰিব। নেক্সট টাইমৰ পৰা আপোনালোকৰ এনেকৈ ৰিল ভিডিঅ'লৈ কনভাৰ্ট হৈ নাযায়, লং ভিডিঅ'টো লং ভিডিঅ' হিচাপে ফেচবুকত আপলোড হৈ যাব। গতিকে আপোনালোকে মই মোবাইলৰ স্ক্ৰীণত যেনেদৰে দিছোঁ তেনেদৰে কামখিনি কৰি যাব। প্ৰথমে আপোনালোকে আপলোড কৰিম বুলি ভবা ভিডিঅ'টো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকে টাইটেল, হেছটেগ যি ব্যৱহাৰ কৰে এইখিনি ব্যৱহাৰ কৰিব। খালি আপোনালোকে মনত ৰাখিব, এইটো 1.5 মিনিটতকৈ ওপৰৰ ভিডিঅ' হ'ব লাগিব। 1.5 মিনিটতকৈ তলৰ ভিডিঅ'বিলাকত এইটো এপ্লাই কৰিব নোৱাৰিব। 1.5 মিনিটৰ ওপৰত যিবিলাক ভিডিঅ' আপলোড কৰে সেইবিলাক ভিডিঅ'ৰ ক্ষেত্ৰত আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। তাৰপিছতে ইয়াতে দেখা পাইছে ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইয়ৰ ভিডিঅ'। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে তলত যি দুটা অপশ্যন দেখা পাইছে, ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম ইয়ৰ ভিডিঅ', তাৰ প্ৰথমটোত ক্লিক কৰি দিব। প্ৰথমটো ক্লিক কৰাৰ লগে লগে বস্তুটো অফ হৈ যাব। তাৰপৰা ওপৰত চাব, ওপৰত ছেভ লিখা থাকিব। ছেভ কৰাৰ পিছত বেক কৰিব। বেক কৰাৰ পিছত আপোনালোকে শ্বেয়াৰ নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো আপলোড হৈ যাব। যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ল, তেতিয়া এটা লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো অন্য 10জনে পাব পৰাকৈ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।